হেল্ল' ষ্টুডেণ্ট, আজি মই পেজ নম্বৰ 10 অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াতে কাৰ্যকলাপ দিছে, ছবিটো ইয়াতো দিছে, ইয়াতো ছবি দিছে। ইয়াতে কাৰ্যকলাপত কি আছে এইখিনি মই পিছত বুজাই দি আছোঁ, তোমালোকে চাবা। অপহৰণ বিক্ৰিয়া কাক বোলে? অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াটো কি? যে এবিধ ৰাসায়নিক বিক্ৰিয়া য'ত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ দ্ৰব্যৰ পৰা অপহৰিত কৰে। যেনেকুৱা আইৰণে ইয়াতে কপাৰ ছালফেটৰ পৰা কপাৰক অপহৰিত কৰি কিনে ইয়াতে আইৰণ ছালফেট উৎপন্ন হৈছে আৰু কপাৰক অপহৰিত কৰি বেলেগ কৰি দিছে। এই অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়াৰ ইয়াতে 3টা উদাহৰণ দিয়া হৈছে। যিকোনো এটা উদাহৰণ লিখিব পাৰা বা অপহৰণ বিক্ৰিয়া কাক বোলে এইখিনি লিখি এটা উদাহৰণ দিলেও ইয়াৰ পৰা হ'ব। ইয়াতে জিংক আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া হোৱাৰ পিছত জিংক ছালফেট আৰু কপাৰ প্ৰসাৰিত হৈছে। প্ৰতিস্থাপন হৈছে, অপহৰণ হৈছে। আৰু ইয়াতে লেড আৰু কপাৰ ক্লৰাইড ইয়াতে বিক্ৰিয়া ঘটাই কিনে ইয়াতে কি হৈছে, লেড ক্লৰাইড আৰু লগতে কপাৰ অপহৰণ হৈ গৈছে। কাৰণটো কি? ইয়াতে সক্ৰিয় মৌল কোনটো আছে? অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল। এতিয়া অধিক সক্ৰিয় কোনটো? এইটো কম সক্ৰিয় মৌল। এইকাৰণে ইয়াক অপহৰিত কৰি কিনে বা প্ৰতিস্থাপন কৰিছে বা অপহৰণ কৰিছে। তেওঁ এইটো অধিক সক্ৰিয়, এইটো কম সক্ৰিয়। এইটো তাতকৈ তেনেহ'লে অধিক সক্ৰিয় বেছি, যিহেতু ইয়াতো কপাৰ অপহৰিত হৈছে। ইয়াতো লেডটো কপাৰৰ তুলনাত কি সক্ৰিয় বেছি, যাৰ কাৰণে ইয়াক কপাৰক বেলেগকৈ প্ৰতিস্থাপন কৰি দিছে। আৰু এইখিনি ঠাই কোনে লৈছে? লেডে লৈছে। এইটো হ'ল তোমালোকৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ, ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। আৰু কাক বোলে এইটো। ইয়াতে চাবা, কাৰ্যকলাপটো চাবা ভালকৈ। ইয়াতে কি কৈছে? 3টা লৌৰ গজাল ল'ব গৈছে আৰু লৌৰ গজালবিলাক কি কৰিছে? চেণ্ড পেপাৰেৰে চাফা কৰি ল'ব গৈছে। চাফা কৰি কিনে ইয়াতে কৈছে এ আৰু বি হিচাপে চিনাক্ত কৰি লোৱা 2টা পৰীক্ষা নল লোৱা। এনেকৈ আমি 2টা পৰীক্ষা নল লৈছোঁ। ইয়াতে পৰীক্ষা নল এ আৰু এইটো পৰীক্ষা নল বি। এনেকৈ বেলেগ বেলেগকৈ ল'ব কৈছে। তাৰপিছত গজাল 3টাৰে প্ৰতিটো পৰীক্ষা নলত কি কৈছে? 10 ml মান কপাৰ ছালফেট ল'ব কৈছে। কিমানখিনি ল'ব গৈছে? কপাৰ ছালফেট। ইয়াতো 10 ml ল'ব গৈছে, ইয়াতো 10 ml ল'ব গৈছে। আৰু লগতে ইয়াতে কি কৰিছে? তাৰপিছত কৈছে কি? গজাল 3টাৰে 2টাক সূতা এডালেৰে জুটি পৰীক্ষা নল বিৰ কপাৰ ছালফেট দ্ৰব্যত 20 মিনিটমানৰ বাবে ডুবাই ৰাখা। তেনেহ'লে আমাৰ ইয়াত কোনটো আছিল? এ আছিল এইটো, বি আছিল এইটো। তেনেহ'লে বিৰ মাজত ইয়াতে আকৌ দিছে পৰীক্ষা নলটো, ইয়াতে দিয়া হৈছে। এনেকৈ বি পৰীক্ষা নলত আমি কি কৰিছোঁ? এইটো কিন্তু কপাৰ ছালফেটৰ দ্ৰব্য, এইটো নীলা ৰঙৰ হয়। তাৰপিছত এনেকৈ আমি সূতাৰে গজাল 2টা, এই গজাল 3টা আছিল কিন্তু তাৰে 2টা আমি এনেকৈ কৰি তিয়াই থ'লোঁ। থোৱাৰ পিছত গজালটো কি কৈছে? ছালফেটৰ দ্ৰব্যত 20 মিনিটমান ডুবাই ৰাখা। আৰু লৰ আনটো গজাল তুলনাৰ বাবে বেলেগকৈ ৰাখি থোৱা। আকৌ বেলেগকৈ এটা গজাল ৰাখি থোৱা হৈছে। ইয়াতে বেলেগকৈ এটা গজাল ৰাখি থোৱা হৈছে। বেলেগকৈ 3টা আছিল, এটা বেলেগকৈ ৰাখি থোৱা হৈছে আৰু 2টা ইয়াতে এনেকৈ 20 মিনিটমান কপাৰ ছালফেটৰ দ্ৰব্যত ডুবাই ৰখা হৈছে। এতিয়া লৰ গজাল তুলনা কৰাৰ কাৰণে আমি বেলেগকৈ থৈ দিলোঁ। 20 মিনিটমান পাছত কপাৰ ছালফেটৰ দ্ৰব্যৰ পৰা লৰ গজাল 2টা উলিয়াই আনা। এতিয়া পৰীক্ষা নল এ আৰু বিৰ কপাৰ ছালফেটৰ দ্ৰব্যৰ 2টা নীলা ৰংটো গাঢ়তাক তুলনা কৰা। এতিয়া কি দেখিবা যে এইটো আছিল কি? পৰীক্ষা নল এ আৰু এইটো পৰীক্ষা নল বি। আমি ক'ত ডুবাইছিলোঁ? পৰীক্ষা নল বি। এইটো ডুবাইছিলোঁ ন? এইটো কালাৰ কি আছিলে? নীলা ৰঙৰ আছিল। কিন্তু ইয়াতে ডুবাই 20 মিনিটমান ডুবোৱাৰ পিছত যেতিয়া গজালটো ওলাই আনিলোঁ, তেতিয়া দেখি গ'ল কি যে আমাৰ কপাৰ ছালফেটৰ দ্ৰব্যটো কি হৈছে? নীলা ৰংটো লাহে লাহে নাইকিয়া হৈছে। এতিয়া আৰু বেলেগকৈ ৰখা গজালটোৰ ৰঙৰ লগত কপাৰ ছালফেটৰ দ্ৰব্যত ডুবাই ৰখা যিটো গজাল আছে, যে 2টা গজাল আছে, তাৰে এটা গজাল বা 2টা গজাল তোমালোকে কি কৰিব কৈছে? এইটোৰ লগত তুলনা কৰিব কৈছে। এইটো এটা বেলেগকৈ আমি গজাল ৰাখিছিলোঁ, তাৰ লগত তুলনা কৰিলে কপাৰ ছালফেটৰ দ্ৰব্যত উলিয়াই অনা পাছত লৰ গজালটোৰ অৱস্থা দেখিছা? এয়া। আৰু এইটো আমি চেণ্ড পেপাৰেৰে চাফা কৰি থোৱা গজালটো। তেনেহ'লে বেলেগ হৈছেনে নাই? ৰঙৰ পৰিৱৰ্তন হৈছে। এইটো কি হৈছে? ৰং চোৱা মুগা বৰ্ণৰ হৈছে। আৰু লগতে কি হৈছিল? কপাৰ ছালফেটৰ যিটো নীলা ৰং আছিল, এইটো আমি এইটো পৰীক্ষা নলটো বেলেগকৈ নীলা ৰং যিটো কপাৰ ছালফেট আছে, এইটো আমি বেলেগকৈ ৰাখিছিলোঁ কিহৰ কাৰণে? এইটো ৰঙৰ তুলনা কৰিবৰ কাৰণে। আৰু বি পৰীক্ষা নলত আমি গজাল 2টা ডুবাই ৰাখিছিলোঁ। এইকাৰণে ইয়াতে দেখিছে পৰীক্ষা নল বি কি হৈছে? ৰঙৰ পৰিৱৰ্তন হৈছে। নীলা ৰংটো লাহে লাহে নাইকিয়া হৈছে। কিয় লৰ গজাল 2টাৰ ৰং মুগা বৰ্ণৰ হ'ল? মুগা বৰ্ণৰ কিয় হ'ল? আৰু কপাৰ ছালফেটৰ দ্ৰব্যৰ নীলা ৰং ফিকা হৈ গ'ল কিয়? কাৰণটো কি? আমি ইয়াতে আগতে
কোৱা হৈছিল যে প্ৰতিস্থাপন বিক্ৰিয়া কি এবিধ ৰাসায়নিক বিক্ৰিয়া য'ত অধিক সক্ৰিয় মৌল ইয়াতে কপাৰ ছালফেট আছিল আৰু আমি লৌৰ গজাত দিছিলোঁ মানে কপাৰ ছালফেটৰ কপাৰৰ তুলনাত লৌৰ সক্ৰিয়তাটো বেছি যাৰ কাৰণে কি হৈছে ইয়াতে কপাৰ ছালফেটৰ পৰা কপাৰটো অপহৰিত কৰিছে এইটো উদাহৰণ মই ইয়াতে দেখুৱাইছোঁ ইয়াতে সক্ৰিয় মৌল তেনেহ'লে কপাৰৰ তুলনাত আইৰণটো বেছি এইকাৰণে কি হৈছে আইৰণ ছালফেট উৎপন্ন হৈছে আৰু কপাৰক বেলেগকৈ উলিয়াই দিছে তাৰপিছত এইটো গ'ল নহয় তোমালোকৰ অপহৰণ বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া চোৱা কি আছিলে দ্বি অপহৰণ বিক্ৰিয়া কাক বোলে এইটো জানিব লাগিব এবিধ ৰাসায়নিক বিক্ৰিয়া য'ত দুটা বিক্ৰিয়কে আয়ন বিনিময়ৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন কৰে ইয়াতে দেখা ইয়াতে দিছে এটা কাৰ্যকলাপ দিছে কাৰ্যকলাপটো চাই ল'বা কাৰ্যকলাপত দিছে 1.10ত এটা পৰীক্ষা নলত 3 ml মান বেৰিয়াম ক্লৰাইড দ্ৰব্য লোৱা হ'ল দুয়োটা দ্ৰব্য মিহলাই আৰু এটা পৰীক্ষা নলত আমি বেৰিয়াম ক্লৰাইড ল'লোঁ এটাত ল'লোঁ ছ'ডিয়াম ছালফেট ল'লোঁ এতিয়া দুয়োটা দ্ৰব্য মিহলাই পেলোৱা কি দেখিবা পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা যাব এই অদ্ৰাব্য পদাৰ্থ অদক্ষেপ বুলি কোৱা হয় যিটো বেলেগ বগা পদাৰ্থটো জমা হ'ব এইটো হ'ল অদ্ৰাব্য মানে পানীত মিহলি নহয় এইটো মিক্স হোৱা নাই দুটা দ্ৰব্য যদি একেলগে দিছোঁ কিন্তু মিক্স হোৱা নাই ইয়াক অদক্ষেপ তলত জমা হৈছে অদক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অদক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় তেনেহ'লে এইটো বিক্ৰিয়াক আমি দ্বি অপহৰণ বিক্ৰিয়া উদাহৰণ দিব পাৰোঁ আৰু লগতে এইটো অদক্ষেপণ বিক্ৰিয়া বুলি উদাহৰণ দিব পাৰোঁ যেনেকৈ ইয়াতে লোৱা আছে ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইড ইয়াতে দেখিবা ছ'ডিয়াম ছালফেট বেৰিয়াম ক্লৰাইড ছ'ডিয়ামটো ঠাইত কোন আহিল বেৰিয়াম ছালফেট হ'ল আৰু ইয়াতে ছ'ডিয়াম ক্লৰাইড ইয়াতে ক্লৰাইডৰ লগত কি হৈছে ছ'ডিয়ামে একেলগ হৈ ছ'ডিয়াম ক্লৰাইড উৎপন্ন হৈছে ইয়াতে কি হৈছে আয়ন দুটাৰে পৰিৱৰ্তন হৈছে তেনেহ'লে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে এইটো তোমালোকে দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিব পাৰা লগতে অদক্ষেপণ বিক্ৰিয়া বুলিও উদাহৰণ দিব পাৰা ইয়াতে মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে ভালকৈ চাই কিনে মুখস্থ কৰিব পাৰা আৰু কিবা প্ৰশ্ন থাকিলে মোক কমেণ্টত জনাবা যিহেতু নতুন তোমালোকে সকলোৱে যিয়ে চাবা সকলোৱে ছাবস্ক্ৰাইব কৰিলে মই চেনেলটো চলাই যোৱাত সহায় হ'ব আৰু সকলোৱে ভালে থাকা থেংক ইউ